পথাৰো আমাৰ বজাৰো আমাৰ এইদৰে শ্লোগান গাই থাকিলেই নহ'ব। পথাৰো আমাৰ বজাৰো আমাৰ হ'ব লগা হ'লে এইদৰে খেতি কৰিব লাগিব, এইদৰে লাও লাগিব এইদৰে কঠীয়া লগাব লাগিব, এইদৰে কঠীয়া উঘালিব লাগিব। আজি আহিলোঁ জেঠাইহঁতৰ ঘৰলৈ। দমকলৰ পাৰতেই কঠীয়া অলপ পেলাই থৈ দিছিলে, তাকে বোলো আজি কঠীয়াখিনি উঠাওঁ। ঘৰৰ পিছফালেই থকা পথাৰখনত মাটি চহাই থোৱা হৈ আছে, তাতেই কঠীয়াখিনি ৰুবগৈ। তাতেই অলপ বোলো ময়ো সহায় কৰি দিওঁ কঠীয়া উঠোৱাত। পিছে এই কঠীয়াখিনি যে উঠাই আছোঁ, কঠীয়াখিনি ভাৰতত প্ৰথমবাৰৰ বাবে ক'ত পোৱা গৈছিলে, কিমান বছৰৰ আগত পোৱা গৈছিলে গম পায়নে বাৰু? 15,000 বছৰ পূৰ্বে ভাৰতবৰ্ষৰ উত্তৰ আৰু দক্ষিণ হিমালয়ৰ পাত অঞ্চলত ধান গজি উঠিছিল। এই কঠীয়াখিনি আকৌ কাৰৈ বাদামৰ কঠীয়াখিনি উঠাওঁতে বৰ কষ্ট হৈছিলে, কাৰণ মাটিখিনি বৰ টান, পানী নাই। সেইকাৰণে ফুলত পানী দিয়াৰ দৰেই পানী দি উঠোৱা গৈছে। এইফালে দাদাই কঠীয়াখিনি উঠাই থাকোঁতেই আমাৰ বোলে ততৰ বৰ ভাগৰ লাগিলে কঠীয়া উঠাই দুডাল মানুহে উঠালেহি। সি এতিয়া গৈ বাৰান্দাত বহি ভৰিৰ ওপৰত ভৰি উঠাই লৈ বেহাৰবাৰী আউটপোষ্ট চাই আছে। তাকে বোলো যাওঁ চুলি দুডাল ফুটালি লৈ আহোঁ তত ওৰফে নীলোৎপল বৰদলৈ। কিছুমান 6 মুঠিত বান্ধে। আমাৰ কেইমুঠি হৈছে এইটো আমাৰ 5ত লাগি আছে। কেইমুঠি হৈছে এইটো? 5 মুঠি আছে। মুঠিটো আমাৰ সৰু হৈছে আৰু সৰু এই ডাঙৰ কঠীয়া হ'লেতো আৰু ইমান হ'ব। এনেকুৱা মুঠিয়ে এমুঠি, এনেকুৱা মুঠি। এতিয়া আমি সেইটো মুঠি দিব পৰা নাই। এইখিনি অকণ জোকাই পেলাই সেইখিনি বাল্টিঙত পানী লৈ লৈছোঁ হৈছে। এয়া আমাৰ এতিয়া কঠীয়া উঘলি হ'ল। এতিয়া এখন পথাৰ, এইফালে এইটো ঘৰ আৰু এই ঘৰৰ পিছফালে আমাৰ পথাৰখন। এতিয়া পথাৰ এতিয়া এইফালে ধান ৰুইয়ে আছে, মই দেখাই আছোঁ জুম কৰি। এইফালে এতিয়া আমি কঠীয়া লৈ আলিয়ে যাওঁ আৰু জপনাখন খুলি লওঁ, মই দেখাই দিওঁ মানুহ এয়া। আমি পথাৰৰ আলিয়ে মাজে কঠীয়া লৈ গৈ আছোঁ। এখন পথাৰ, এইফালে এইটো ঘৰ। পথাৰ আমাৰ বজাৰ আমাৰ বুলি শ্লোগান গাই থাকিলেই নহ'ব। ককাইদেউহঁতৰ দৰে পথাৰত নামি ভুই ৰুবহি লাগিব, খেতি কৰিবহি লাগিব। অকল যে ধান খেতি বুলিয়েই নহয়, সকলো ধৰণৰ খেতি কৰিব লাগিব। তেতিয়াহে ক'বলৈও ভাল, শুনিবলৈও ভাল যে পথাৰ আমাৰ বজাৰ আমাৰ। ভুলে বুলি ক'ব ইয়াত এতিয়া জোক আছে নেকি আকৌ? চাবি দেই জোক থাকিলে। ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য এইটোৱে যে এই এতিয়া অসমত চলি আছে যে মিয়া অসমীয়া এই কিবা কিবি, এইবিলাক এই পথাৰত থকা মানুহবিলাকৰ এইবিলাক একো আহে নাযায়। এইবিলাক হাই হুলস্থুল কৰি আছে কেৱল ৰাজনীতি কৰি থকা মানুহবিলাকহে। এই সাংগু পাংগুবিলাকেহে কেৱল এইবিলাক হাই হুলস্থুল কৰি আছে। এনেকৈ পথাৰত যোনে আহি পোৱা নাই, এইডাল ৰ'দত যোনে কাম কৰি পোৱা নাই, তেখেতসকলে এই AC ৰুমৰ পৰা এইবিলাক কথা কৈ থাকে। এই পথাৰত এনেদৰে কাম কৰা মানুহবিলাকৰ এইবিলাক কোনো আহে নাযায়, না এইবিলাক মানুহে শুনিছে না কিবা গুৰুত্ব দিছে। কেৱল এটাই জানে যে সোনকালে ভুইখিনি ৰুই ধানখিনি কাটিব লাগে, কথাটো সেইটোৱে। কোনে কয় অসমীয়া ডেকা ল'ৰাই বোলে যে খেতি নকৰে? এবাৰ আহিব গাঁও ভূঞে সকলোতে চকু ফুৰাবহি সকলোৱে। ৰাজনীতি কৰি থকা মানুহবিলাক